সন্ধিয়া যোৰাবাটৰ দৃশ্য কি ধুনীয়া লাগিছে দেখিছে এইফালে চাওক আৰু এইবোৰ গাঁৱলীয়া মানুহবিলাকে সদায় সদায় চব্জি তব্জি লৈ আহে জ্বলা কচু আদা কিবা কিবি এইবোৰ নেমু চেমু চব আৰু এয়া চাওক ইভিনিঙৰ য়েছ 11 মাইলত আহি কিনে নামিলোঁ এতিয়া অফিচৰ গাড়ীৰ পৰা নামি অলপমান বজাৰ আছিলে বজাৰ কৰিলোঁ এতিয়া এডোখৰ খোজকাঢ়ি কাঢ়ি গৈ থাকিম চাওক ভিউ চাওক নতুন যোনটো ওলোৱা ষ্টাৰ্ট কৰিছে আৰু এইটো উঠি যোৱা ৰুমটো হয় এইটো হ'ল ৰুমলৈ উঠি যোৱা ৰাস্তাটো সেইটো মন্দিৰ অকণমান আপ উঠিব লাগে এইফালে পাহাৰৰ ওপৰলৈ গৈ আৰু মানুহৰ ঘৰ আছে ইয়াতে আৰু এডোখৰ উঠাৰ লগে লগে মোৰ পূৰা ভাগৰ লাগি যায় মানে মই পূৰা ভাগৰত ফাই যাওঁ এডোখৰ উঠিলে বহুত বেছি ভাগৰ লাগে মোৰ চ' উঠিলোঁ আহি গ'লোঁ আহি কিনে গৈ অহাৰ পিছত কি কৰোঁ সেইখিনি আপোনালোকক মই দেখাইছোঁ চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই চ' আহি পাই গ'লোহি চ' আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ আহি পাই গ'লোহি এতিয়া অলপ ফ্ৰেছ হৈ লওঁ নিজকে অলপমান পেম্পাৰিং কৰি লওঁ তাৰপিছত আপোনালোকৰ কাৰণে এটা ৰেচিপি এটা নহয় 3টামান ৰেচিপি লৈ আহিছোঁ অলপ দীঘলীয়া হ'ব ভিডিঅ'টো প্লিজ চাব দেই আপোনালোকে চ' ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক এতিয়া প্ৰথমতে নেমু পানী এগিলাচ খাই লওঁ মই এতিয়া অলপমান ৰেচপেক্ট লওঁ ল'লোঁ অলপমান বেচন আৰু এইটো চন্দন পাউডাৰ অলপমান চন্দন পাউডাৰ দিছোঁ অকণমান হালধি পাউডাৰ চ' এতিয়া গোলাপ জল দি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম মিক্স কৰি ল'লোঁ এতিয়া মই এইখিনি এপ্লাই কৰিম ফেচত চাওক হৈ গ'ল এপ্লাই কৰি এতিয়া মই এইটো 15 মিনিটৰ পাছত ধুই দিম ফৰ গ্ল'য়িং স্কিন দেখিছে কাপোৰ ধুই গৈছিলোঁ গোটেই কাপোৰ এনেকৈ আছে এতিয়া কাপোৰখিনি চাফা কৰি জাপি লওঁ ৰুমটো
মুখখন পেট লগালে কথা কৈ থাকিব নালাগে চ' এতিয়া মুখখন শুকাই মানে মই চব্জিখিনি কাটি লওঁ এইখিনি চব্জি কাটি লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব অলপ দীঘল হ'ব ভিডিঅ'টো প্লিজ চাব হা নিজৰ বুলি ভাবে চ' ফ্ৰেছ হৈ আহি গ'লোঁ এতিয়া ভগৱানক খাবলৈ ধূপ এডাল দি লওঁ চ' ইয়াৰ ৰৌ মাছ আনিছোঁ এক পোৱাৰ এইফালে কেৰাহী পাতি দিলোঁ প্ৰথমতে মই মাছকেইপিচ ফ্ৰাই কৰি ল'ম মাছ ফ্ৰাই কৰি হৈ গ'ল চ' এতিয়া মই পিহি লোৱা আদা ৰচুনখিনি ইয়াতে এড কৰি দিম আদা ৰচুনখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম তেতিয়ালৈকে মানে ৰচুনৰ পৰা এটা বৰ ধুনীয়া গোন্ধ ওলাই ন সেইটো গোন্ধ নোলোৱালৈকে ফ্ৰাই কৰি থাকিম অলপমান পাঁচফোৰণো দি দিলোঁ চাওক আদা ৰচুনখিনি ধুনীয়াকৈ সিজি গৈছে আৰু মই এতিয়া ইয়াতে কাটি থোৱা ভোল আৰু আলুখিনি দি দিম ফ্ৰাই কৰি ল'ম মই ইয়াতে সোৱাদ অনুযায়ী নিমখ এড কৰি দিম সোৱাদ অনুযায়ী হালধি এড কৰি দিম ইমান ধুনীয়া গোন্ধাই আছে ন পূৰা জহা জহা গোন্ধ আহি গৈছে বৰ ভাল লাগিছে গোন্ধটো জহা ভোল বৰ প্ৰিয় ভোলকেইটা লাষ্ট টিউজডে আনিছিলোঁ বজাৰৰ পৰা অলপ অলপ বুঢ়া হ'ল আৰু তথাপিও বুঢ়া ভোল খায়ো মই বেয়া নাপাওঁ তো বনাই দিছোঁ আৰু এতিয়া মই ইয়াতে ৰেড চিলি পাউডাৰ এড কৰি দিম অলপ সময় ফ্ৰাই কৰিম আৰু বিলাহীখিনি এড কৰি দিম মই পিঁয়াজ নিদিওঁ আদা ৰচুনহে দিওঁ খাবি নেকি মই তোক কৈছিলোঁ দেখোন মই বনামেই এতিয়া বুলি এতিয়া এইটোত মই পিঁয়াজখিনি পিহি ল'ম পিঁয়াজ আৰু জলকীয়াখিনি বিভূতিয়ে কাৰ লগত কথা পাতি আছে ন বৰ নতুনকৈ দেখাই নহয়
অলপ অলপ লাগি লাগি ধৰিছে মোৰ ফুল বিলাহী আৰু মাছ অলপমান গৰম পানী পাতি দিওঁ আৰু ইয়াত গৰম পানী দি দিওঁ চাব পাৰে কালাৰটো ধুনীয়া হৈছে আৰু ন গোন্ধ কি মজা গোন্ধাই আছে চ' এতিয়া মই ইয়াতে গৰম পানীখিনি এড কৰি দিম আৰু ফ্ৰাই কৰি থোৱা মাছ কিপিছো এড কৰি দিম কিয়নো মাছখিনি পূৰা ফ্ৰাই কৰা নাছিলোঁ মই হাফ ফ্ৰাই কৰিছিলোঁ চ' এতিয়া মাছখিনি পূৰা উতলিব লাগিব এইটো আমি এনেকৈ কম জুইত 5 মিনিট সময় উতলাম তাৰপিছত আপোনালোকক দেখাই আছোঁ চ' চাই থাকক ভিডিঅ'টো মাছৰ কণী পকৰা ইয়াৰ অলপমান মাছৰ কণী আহিছিলে আৰু ইয়াৰ পিঁয়াজ আৰু যিখিনি মই পিঁয়াজ আৰু জলকীয়া পিহি লৈছিলোঁ সেইখিনি দিছোঁ আৰু ইয়াৰ অলপমান কৰ্ণফ্ল'ৰ ক্ৰিস্পিনেছটো আহিবৰ কাৰণে আৰু অলপমান বেচন আৰু সোৱাদ অনুযায়ী নিমখ অলপমান মিঠাতেল ধুনীয়াকৈ মই মিক্স কৰিম এতিয়া আৰু অলপমান বেচন এড কৰি দিম মই ইয়াতে আৰু অকণমান বেচন এড কৰি দিলোঁ সেইখিনি এনেকৈ কৰি 5 মিনিট সময় ৰাখিম তাৰপিছত পকৰা বনাম লগ পাইছোঁ আৰু দেই ভুল কৰিছিলি বোলে দন্দুৰী তাই বোলে কি ভুল কৰিছিলে পাপৰ ফলত মোক লগ পাইছে বোলে ইমান মৰম কৰা মানুহ পাবি লাইফত কি বস্তু সেইটো আজি পেলাইছোঁ মই টেবুলখন মোহাৰিছিলোঁ থাকে আৰু দেচোন কিবা কিবি মোহাৰিব লাগে নহয় ফটা চিটা কাপোৰবোৰ ধুনীয়াকৈ উতলি আছে এতিয়ালৈকে সিজা নাই আলু এই আলুটো কি জানো নিসিজে সোনকালে আৰু উতলি আছে ধুনীয়াকৈ কালাৰ দেখিছে কি মজা বোলে কেৰাহীখন পাতি দিলোঁ ৰিফাইন তেল দি দিলোঁ এতিয়া মই পকৰাখিনি ফ্ৰাই কৰিম ইয়াতে চাফাই মন্ত্ৰী বেমাৰ বুলি কৈ কিনে গোটেই কাপোৰ চাফা কৰি আছে পাতি চাতি পাৰি হাই ক বেচেৰিটো আৰু এইটো এটা নতুনকি বাজ কি ভুল কৰিছিলোঁ মই মোৰ নিচিনা পাগল এটাৰ লগত থাকিবলৈ লাগ লাগিব বে সোমাই থাকোঁ ন মই সোমাই থাকিলোঁ মোৰ ভৰিত ধৰ বিবাহ ভৰিত ধৰি মোৰ ভৰিত ধৰি সেৱা কৰ সিহঁতৰ কাৰণে মই পাগল পাইছ যে লাকত পাইছ মোৰ নিচিনা পাগল এটা বুজিছ খাবলৈ মন ত' এনেকৈ পকৰাখিনি ফ্ৰাই কৰিব আৰু এইখিনি পাছত বেটাৰখিনি দেখাই দে এয়া গুলি লোৱা বেটাৰখিনি এয়া পটল ফ্ৰাই কৰিম আৰু ফ্ৰাই কৰি লৈ এয়া তেলত পকৰা উতলি আছে মাছৰ কণী পকৰা পুৰি খাবলৈ ইচ্ছা মোৰ আছে খোৱাবি নেকি মই আকৌ ৰাতিপুৱাই গুচি যামগৈ নহয় সোনকালে যাম 10টা
10টামান বজালৈ যাম তো চাওক ধুনীয়াকৈ বু কৰি আছে মানে কিয় ভাজিছ কৈ আছে মানে তাহাঁতে উপায় নাই মাছৰ কণী খাই দিলা অঁ আৰু এইখিনি উতলি আছে পূৰা ধুনীয়াকৈ লগ এইবোৰে কিমান মাছ ওলালে হয় ন চব খাই দিছোঁ হয় নাই খোৱা বস্তু এতিয়া খামেই আৰু কি কৰিম আৰু হয় নাই উপায় নাই কি ভুল কৰিলোঁ মই এনেকৈ আপোনালোকো বনাব দেই মাছৰ কণী পকৰি এইকেইটা হৈ গ'ল চাওক টেষ্টি হ'ব এইকেইটা বনাই দিওঁ গোটেইটা দি দিয়া ডান ডিম্পুৰ কথা নকবি আৰু ডিম্পু মানে ভাল পাওঁ মই তাৰ ভিডিঅ'বোৰ চাই সি এটা এক্সট্ৰা লেভেলৰ ইউটিউবাৰ আৰু তাৰ নিচিনা ইউটিউব নাই আৰু ইউটিউবত এতিয়া মই পটলখিনি ফ্ৰাই কৰি লওঁ আমি এদিন কৰিম দে ফুড চেলেঞ্জ অঁ বনাম এইখিনি হৈ গ'ল এতিয়া ভাতটো মেইন ভাতটো বহাই দিলোঁ ভাত ৰেডি পটল ফ্ৰাই ফিছ কাৰী আৰু এয়া হৈছে পকোৰা এয়া আমাৰ চবৰে মৰমৰ ভোট জলকীয়া এইটো পকৰীটো টেষ্টি হৈছে বহুত অলপমান ভোট জলাৰ লগত মিক্স কৰি খাই দিওঁ আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ছাইডত থকা বেল আইকনটো টিপি দিব আৰু ৰেচিপিটো কেনেকুৱা লাগিলে বনাই চাব আপোনালোকে ট্ৰাই কৰি যদি ভাল লাগিলে তেন্তে জনাবলৈ নাপাহৰিব কমেণ্টত আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে মোৰ পেজখন লাইক কৰি দিব চ' আকৌ লগ পাম মোৰ নেক্সট এটা ভিডিঅ'ত চ' তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক মই দিয়া ৰেচিপিবোৰ ট্ৰাই কৰক আৰু জনাওক কেনেকুৱা হৈছে খাবলৈ আকৌ লগ পাম সকলোকে বাই বাই লাভ ইউ অল